আমাৰ ৰাগুৰাগৰ ফ্যামিলি তৰফৰ পৰা সকলোকে টু মাই সাবস্ক্ৰাইবাৰ্স হ্যাপি দিৱালী সাবস্ক্ৰাইবাৰ হৈ দে বগা নামটো দেখা বহুত দিনে চাও সেইটো ক'লে হ'ল ন ভালকে কৈ দিলে ৰাগুণৰ পৰিয়ালৰ তৰফৰ পৰা মৃণাল ব্লগছৰ সাবস্ক্ৰাইবাৰ্ছলৈ থাকিল দীপাৱলীৰ বহুত বহুত শুভেচ্ছা মাজতে সি কেমিও কৰিলে মই জীৱনৰ কামনাৰে ষ্টাৰ্ট আকৌ ষ্টাৰ্ট নতুনকে এক মধুময় জীৱনৰ কামনাৰে আপোনালোকলৈ ৰাগ অনুৰাগ পৰিয়ালৰ তৰফৰ পৰা যাচিছো বহুত বহুত শুভেচ্ছা হ্যাপি দিৱালী দেখ ক পৰাপত হেই কি হলে মোবাইল দুটা আমি হল নেকি আপা দীপাৱলীৰ এই পোহৰে তমসা খেদি সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখৰ বতৰা ইয়াতে মিটিং কিহৰ মিটিং আমি বগা ৰিল চাই আছিলো তাৰপিছত কেনেকুৱা লাগিল বগা বুলি ক'লে হ'ল ৰাইজে মোক তেনেকে চিনি পায় চলি আছে এয়া তোমাৰ ইনষ্টাগ্ৰাম ভিডিঅ' তোমাৰ ইনষ্টা চলি আছে ইনষ্টা চলি আছে কমেন্টস কিয় অফ কৰা আছে অফ কৰি থৈ দিছিলোঁ মই ক'লে মোৰ ৰিল চাই পেলাই বঢ়িয়া লাগিলে হা টিকটক তইতো চাবই দিয়া নাছিলি এতিয়া আকৌ ইন্টাৰভিউ আজি কইনাটোক দেখাইছিলো কাৰ মগাৰ এই নাই দেখাইছে মোক হয়নি সেইটো নহয় সেইটো নহয় মৰম লগা মোক দেখুৱা যদি নতুন ইউটিউবাৰ আহি গ'ল আমাৰ মাৰ্কেটত Hi everyone, welcome back to my me Modusmita vlogs. দিহিঙীয়া ব্লগ Dihinga vlogs. মোৰ এনে কৰি এইফালে আমাৰ মোৰ মাৰ্কেট খাই আছে এতিয়া আজি শুটিং খাই আছে মাৰ্কেটটো খাই আছ মোৰ তই মাৰ্কেট মই খাই আছো চেছ কৰি দিলি আৰু মোৰ ব্লগিং জীৱন মোৰ ভিউৱাৰ্ছ দেখা পাই চবে ব্লগিং খুলি দিছে এতিয়া চবে ব্লগ কৰিব বোলে हेलो मृणाल আছে মৃণাল ব্লগ মৃণালে পুৰা একদম ব্লগ দিয়ে পূজা চাবলৈ ক'ত ক'ত গ'লো সেয়াও ভিডিঅ' বনালে ৰাগ অনুৰাগত কেনেকৈ শ্বুটিং কৰোঁ তেনেকৈ ভিডিঅ' বনাম মইনো কিয় ৰৈ থাকোঁ হয় নে নহয় কি ক'ম আৰু আমি দেৱালী বুলি অকণমান উদযাপন কৰি আছোঁ নকওঁ আৰু ক'ব লগা নাই নকয় আৰু কম্পিটিশ্যন চলি আছে আমাৰ কম্পিটিশ্যন কাৰ ব্লগত বেছি ভিউজ আছে এংগলটো লৈ লৈছোঁ ব্লগৰ কম্পিটিশ্যন চলি আছে কোনে কিমান ব্লগ কৰিব পাৰে আৰু কাৰ কিমান ভিউৱাৰ্ছ আহে আৰু লাহে লাহে কৰি আছোঁ বাৰু এইফালে শ্বুট চলি আছে এইটো ভাৱনা ভাৱনা চব প্ৰদীপৰ আলোকিত জ্যোতিয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনে আনন্দৰ নিজৰা প্ৰদীপৰ আলোকিত জ্যোতিয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক আনন্দৰ নিজৰা দীপাৱলীৰ দীপ্ত প্ৰদীপৰ আলোকিত জ্যোতিয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক আনন্দৰ নিজৰা
প্ৰথমতে